নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া আজি এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এইফালে কচু শাকখিনি বইল কৰি ৰাখিছোঁ আৰু এইফালে আদা নহৰু পেষ্ট। আজি এটা মাংসৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গাহৰি আৰু কচুৰ লগত বনাম। এতিয়া এয়া মিঠাতেল অকণমান দি দিছোঁ। এতিয়া কাটি থোৱা আলুকেইডোখৰ মই তেলত ফ্ৰাই কৰি ল'ম। অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। তাৰপিছত মই আলুকেইডোখৰ নমাই থৈ ল'ম। এয়া অকণমান কালাৰ আহিছে ব্ৰাউন টাইপৰ। এতিয়া মই এইখিনি নমাই থৈ ল'ম। অকণমান তেল বেছি হৈছিলে সেইকাৰণে কমাই ল'লোঁ দেই। এনেও গাহৰিৰ পৰা তেল ওলায়ে। এতিয়া পিঁয়াজখিনি দি দিলোঁ আৰু ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। পিঁয়াজৰ কালাৰটো ৰঙা হৈ গ'ল এয়া দেখিলে। এতিয়া মই মাংসখিনি দি দিম। এতিয়া অকণমান ভাজি থাকিব লাগিব। যেতিয়ালৈকে গাহৰিখিনিৰ পৰা তেল নোলায় তেতিয়ালৈকে ভাজি থাকিব লাগিব আৰু অকণমান ৰঙচুৱা টাইপ হ'লে তেতিয়া আদা নহৰুখিনি দি দিম। এয়া লাহে লাহে তেল ওলাইছে দেখিছে। মই কিমান তেল দিছিলোঁ আপোনালোকেতো দেখিছিলে। এয়া গাহৰিৰ পৰা নিজে নিজে তেল ওলাইছে। এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াত দি দিম। অলপ সময় ভজাৰ পিছত এতিয়া মই মিৰিকা বিলাহী যোনখিনি থৈছিলোঁ সেইখিনি মই পেষ্ট এটা বনাই ল'লোঁ আৰু অকল বিলাহী আছে ইয়াত আৰু এয়া পেষ্টখিনি এতিয়া দি দিলোঁ। বিলাহীৰ পেষ্টখিনি অলপ সময় ভজাৰ পিছত এতিয়া কচু শাক যিখিনি বইল কৰি থোৱা আছিলে সেইখিনি এতিয়া দি দিম। আলুকেইডোখৰ যে ফ্ৰাই কৰি থৈছিলোঁ এতিয়া এইকেইডোখৰ দি দিলোঁ আৰু অকণমান দেৰি আকৌ ভাজিব লাগিব। পানী অকণমান দিছোঁ, একেবাৰে কম, আধা কাপতকৈও কম পানী দিছোঁ। কচু শাক আৰু গাহৰি ৰেচিপিটো ৰেডি হৈ গ'ল বনাই। আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু এতিয়ালৈ আহিছোঁ, পুনৰ লগ পাম।